হেল্ল' গাইজ, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই যাব ওলাইছোঁ এখন বিশেষ ঠাইলৈ। কি বুলি ক'ম আৰু মনটো খুবেই বেছি গধুৰ লাগি আছে আৰু কি বুলি ক'ম আচলতে ভাবি পোৱা নাই আপোনালোকক। মই কেইদিনমান আগতে গৈ আহিছিলোঁ সেই ঠাইলৈ, কিন্তু ভিডিঅ' খুব বেছি বনোৱা হোৱা নাছিল। অকণমান দুটা এটা ক্লিপ লৈ আপোনালোকক শ্বৰ্টছ হিচাপে মই দিছিলোঁ, হয়তো আপোনালোকে চাইছে। কিন্তু আজি মই আকৌ সেই ঠাইলৈ যাব ওলাইছোঁ। হয়, আপোনালোকে ঠিকেই ভাবিছে, মই যাব ওলাইছোঁ জুবিন ক্ষেত্ৰলৈ, মানে আমাৰ জুবিন দাৰ ওচৰলৈ। মানে এনেকুৱা লাগিছে যেন তাত গৈ জুবিন দাক দেখাহে পাম, মানে তেনেকুৱা যেন এটা অনুভৱ হৈ আছে। মনটো বহুত বেছি গধুৰ, কি ক'ম কি নক'ম মানে তেনেকুৱা এটা ভাৱ হৈ আছে। কিন্তু মানে যাবও মন যায় আছে, বহুত বেছিয়ে মন যায় আছে। কিমানখিনি তাত ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ সেইটো মই নাজানো, কিন্তু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ময়ো তালৈকে যাওঁ। চাই থাকক ভিডিঅ'টো। এয়া আমি ওলাই আহিলোঁ। আমি ওলাই আহোঁতে প্ৰায় এন্ধাৰে হৈছিলে আৰু বলকচোন তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। এই নিশা অজস্ৰ মানুহৰ ভিৰ। এতিয়া ৰাতি হৈছে, বহুত ৰাতি হৈছে, গতিকে দেখিছেনে ইমান মানুহৰ ভিৰ। এতিয়াও কেনেকুৱা মানুহ আহিয়ে আছে। এয়া যেন জুবিন দাৰ প্ৰতি থকা হেঁপাহ, মৰম, শ্ৰদ্ধা সকলো। এইদৰে জুবিন দাক লগ পোৱাৰ হেঁপাহ সকলোৰে আছে। থাকি গ'ল, হয়তো মোৰো থাকি গ'ল। ওচৰৰ পৰা কেতিয়াও লগ নাপালোঁ দাদাক জীৱন্ত অৱস্থাত। বহুত বেছিয়ে এটা দুখ লগা এটা পৰিৱেশ। কি ক'ম, আচলতে ক'বলৈ একো ভাষা নাই। মানে চাৰিওফালে ধূপ ধূনা জ্বলাইছে, সেৱা লৈছে সকলোৱে। ইয়াত কোনো ধৰণৰ ভেদাভেদ নাই। চাৰিওফালে বাজি আছে কেৱল দাদাৰ গান। সকলোৱে জয় জুবিন দা ধ্বনি দিছে। চাওকচোন ইয়াৰ পৰিৱেশটো। সকলোৱে যেন দাদাৰ ওচৰলৈ আহিছে, দাদাক বিচাৰি চাৰিওফালে হাবাথুৰি খাই ফুৰিছে সকলোৱে। আৰু ইয়াতে এইটো দেখিছেনে, আই লাভ জুবিন দা। এইটো বহুত বেছিয়ে ভাল লাগিছে, আচলতে বহুত বেছিয়ে ধুনীয়া লাগিছে এইটো। আৰু ইয়াৰ ওচৰতে চলি আছিলে দাদাৰ নাম প্ৰসংগ চলি আছিলে। তাৰ পৰা ওলাই আহিলোঁ ঘৰ অভিমুখে। আৰু গাড়ীখনত আহি থাকোঁতে মনটো যে ইমান বেছি গধুৰ হৈ গৈছিল নহয়, ক'ব নোৱাৰিলোঁ। আৰু ইয়াতকৈ বেছি ভিডিঅ' কৰাৰ মোৰ সাহস নহ'ল। এতিয়াও ভিডিঅ'টো এডিট কৰি থাকোঁতে মোৰ যে হাতখন কঁপি আছিলে। যোৱাকালি জুবিন ক্ষেত্ৰৰ পৰা আহি পালোঁ, জুবিন দাৰ ওচৰৰ পৰা, সোণাপুৰৰ পৰা আহি বহুত ৰাতিয়ে হৈছে। সেইবাবে ভিডিঅ'টো শেষ কৰা নহ'লে, সেইবাবে আকৌ আজি ৰাতিপুৱাই ভিডিঅ'টো অন কৰি লৈছোঁ, ভিডিঅ'টো শেষ কৰোঁ বুলি। মানে কি ক'ম আচলতে ভাবি পোৱা নাই।
যাব ওলাওঁতে ভিডিঅ'টো কৰিছিলোঁ যে মনটো গধুৰ গধুৰ লাগি আছে, তথাপিও গৈছিলোঁ এটা উৎসাহ, মানে জুবিনদাৰ ওচৰলৈ যে যাম আৰু তেনেকুৱা এটা মনৰ ভাৱ লৈ পেলাই গৈছিলোঁ। কিন্তু যেতিয়া উভতি আহি আছোঁ তেতিয়া মনটো ইমানে আকৌ বেছি গধুৰ হৈ গৈছে, মানে ক'ব নোৱাৰোঁ আৰু ক'বৰ বাবে একো ভাষা নাই আচলতে। জুবিনদা আমাৰ বাবে কি আছিল সেইটো কাকোৱে বুজাব নালাগে, সকলোৱে জানে। সকলোৱে জানে জুবিনদা আমাৰ বাবে কি আছিলে। বহুত বেছিয়ে বেয়া লাগে। সকলোৰে মুখত সকলোৰে এতিয়া এটাই দাবী যে জুবিনদাই ন্যায় পাব লাগে, জুবিনদাৰ ন্যায় লাগে। আমি জানিব লাগে যে জুবিনদাৰ লগত কি হৈছিল সিদিনা, জুবিনদাক ছিংগাপুৰলৈ নিয়া কিয় হৈছিলে, জুবিনদাৰ লগত কি হৈছিলে, কোনে কি কৰিলে, সেই তথ্যখিনি আমি জানিব লাগে, আমাক লাগে। আৰু গৰিমা বৌয়ে বাৰে বাৰে কৈ আছে যে আমাক সকলো তথ্য আমাক লাগে, জুবিনদাই জাষ্টিচ পাব লাগে। কি ক'ম আৰু, আমাক গোটেইখিনি তথ্যই আমাক লাগে বৰ্তমান। আৰু যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় তেতিয়ালৈকে আমি মাত দিয়ে যাম জুবিনদাৰ ন্যায়ৰ হকে। আমি সকলোৱে সেইটোৱে বিচাৰোঁ যে জুবিনদাৰ ন্যায়ৰ বাবে যিখিনি কৰণীয়, যিখিনিয়ে জুবিনদাৰ ন্যায় দিবৰ বাবে দায়িত্ব যিখিনি পালন কৰিব লাগে, সকলো যাতে নিয়াৰিকৈ পালন কৰি জুবিনদাক ন্যায় দিয়ে, আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান অসমখনত কি হৈ আছে, কি হৈ নাই, গোটেইখিনি অসমীয়া ৰাইজে দেখিয়ে আছে। আমি নিবিচাৰোঁ যে কিবা অঘটন ঘটক, সেই বস্তুটো আমি নিবিচাৰোঁ, সেই পৰিস্থিতি আমি নিবিচাৰোঁ। আমি কেৱল বিচাৰোঁ শান্তিপূৰ্ণভাৱে জুবিনদাই ন্যায় পাওক। ঠিক আছে তেন্তে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। বাই বাই।